গৰুটো কয় গেল আজি গৰুটো বিচাৰি পোৱা নাই চাওঁ হয় চাওঁ ৰ বিচাৰি নাই দেখোন এতিয়া কয় গেল চাওঁ এইটো চিয়াংগুটি দেখোন কি হলে মোৰ গৰুটো দেখা পাইছা নেকি গৰু কি গৰু মোৰ এটা গৰু হৰাইছিলে গৰু কেৰা গৰু আমাৰ কি বগা গৰুটো দেখা নাপা নেকি বগা গৰু বগা গৰু ক'ত বা গেছি মই গম পোৱা নাই নহয় সিটো দেখা পোৱা নাই এতিয়া গৰু নাই এতিয়া কত গৰু নাই এতিয়াই দেখা পাইছা না এটি ঘোঁৰাহে নেকি গৰু এখন মোৰ ফিল্ড নেকি এখন মোৰ খেতি পথাৰ খেতি পথাৰতো হলে কি হল তাতে গৰু থাকিব পাৰে এতিয়া গৰু নাই গৰু নাই নাই এতিয়া গৰু দেখা পাইছে এখন মোৰ খেতি পথাৰ এখন এই খেতি পথাৰখন চব মই চাই আছো আগবাগৰ পৰা তাৰে গৰু হয় তাৰে গুবাম গৰু যদি আছে যদি সাৱধানকে ৰাখি একদম ভালকে কৈছো কিন্তু নহয় তোক মই দেখা পাইছা না সুধছো হে ইচ্ছা ভালে হৈছি তোৰ ভালে দি নে ভালে আহিল তুই যদি মোক যদি আহি যদি গৰুটো যদি দেখা পালি হয় তোক কোপালো হৈছে মই ইয়াতে ইমান টকা পইচা খৰচ কৰি কিনে এই গোটেই হিন্তি পথাৰত মই খেতি কৰিছো দেখা পাইছা না কিমান হিন্তি চাচোন ইমূৰৰ পৰা সিমূৰক গেলি গোটেই হিন্তি মোৰ খেতি এই খেতি যদি কোনোবাই যদি গৰু যদি কাবাৰ যদি বিধান মাৰবা লগা হয় তাক মই ফুটে মোলে একদম একেবাৰে সেই গোটেই একদম থানাৰ পৰা পুনাৰ পৰা গোটেই হিন্তি উলাই দিব লাগিব হয় নেকি এটা কাম কৰ দে গৰুটো দেখা পোৱা নাই মোৰ এখোজ কৰি ৰুইছো দেখা পাইছা না নাই এই এখোজ খোজে 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 টাকা দিব লাগিব এতিয়া মোৰতো গৰুটো দেখা নাই ইয়াতে দেখা নাই হয় নেকি এতিয়া মই আৰু গৰু এখানে দি মই ইয়াৰ পৰা যাওঁ এতিয়া যা চাদা খাবি নেকি চাদা অলপ দি মই যদি দি দ্বিতীয় মাৰো নেকি আৰু মাৰ 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 কিন্তু অলপ ভাবি চিন্তি চাবি হ'ব দে গম পোৱা নাছিলো গৰু কিন্তু ছাগাল গৰু কোনো যাতে কাৰো একে আহিবানৰে হয় দে অৱশ্যে হয় এইটো হয় চাদা খাবি না দি 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 টিপট ল টিপট দি দি মই তেতিয়া হলে কি যাওঁ দে যা 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 তই কিন্তু কথাটো ভালকে মনত ৰাখবি দে দে হ'ব দে যা দে যাওঁ দে মই দে যা যা হেৰি কৰিলাম এই বেটাই আজি মৰিল এই বেটাই মোৰ কাষত কাইছে মানে মোৰ ওচৰ কাইছে মানে আজি এই মৰিল বেটাৰ পৰা আজি মই পইচা খিৰাবাই লাগব বেটাটো মই পিছা কাৰো হেৰি কৰিলাম মোৰ গৰুটো দেখা পাইছো বগা গৰুটো যাব লাগিল মই আনবা যাব লাগিল ৰচোন কি তোৰ গৰু সেইটো বগা গৰুটো মোৰ এই গৰুটোৱে মোৰ একদম বিধান মাৰি দিছি বুজি পাইছা না এইখিনি মোৰ চাইডত যিমান হিন্দি খেতি আছিল গোটেই বৰবাদ কৰি দিছি তই কিন্তু আজি হাৰি যাব নোৱাৰা দেই মোৰ গৰু নহয় তোৰ গৰুটোৱে খানাই বুলি তই কেনেকে গম পালি এই গৰুটোক মই তাতে থৈ দিছো বান্ধি দেখা পাইছা না সেই গৰুটোৰ মোৰ আজি যিমান হিন্দি ক্ষতি কৰিছে সিমান হিন্দি তই আজি দাম কৰি নহয় মোৰ গৰু বেলেগত ধান খাব নহয় গৰুৰ হালেনি কিন্তু তোক বান্ধি মই ইমান খেতি যদি কৰিব পাৰছো তোক কিন্তু মই বান্ধাতে বেছি সময় নালাগে হ'ব দে পুলিচৰ হাততো তই যাব পাৰা তই এটা কাম কৰ তেতিয়াহ'লে মই গৰুটো আনবা যাওঁ দে নহয় ক্ষমা কৰি দিবা নহয় মোৰ খেতিত তই দাম ভৰবাই লাগব আৰু যদি বেছি কৰা তই গোটেই কিমান হিন্দি তই দাম ভৰবা লাগব আৰু বাঢ়িয়ে থাকব পইচা তোৰ কেইখনিমান ধান খাইছিলো মোৰ 2-3 বিঘাৰ বেছি খাইছি মোৰ গৰুটো খাইছি আৰু অনিষ্টও কৰি কেইটাকা লাগে তোক টাকা তই মোক দি 10,000 দি টাকা কি পইচা ইমান লাগে কম 500 টাকা দিলে 10,000 টাকা লাগব 500 টাকা দিম নাই নহব 500 টাকা লো নাই মোৰ 500 টাকা এটা কামলাই নাপে নাই ইবাৰ ক্ষমা কৰি দিয়া 500 টাকা নাই ক্ষমা নাই নহব এই 500 টাকা দিম পইচা ওলো ইমান খেতি কৰিছে 500 টাকা কামলা পাম নেকি মই যাওঁতে ঘূৰতাম নাই আৰু 100 দিছো পইচা ওলো নাই
মোৰ পইচা নাই লগত পইচা নাই মই সেতি বুজি নাপাওঁ মই যিমান ক্ষতি কৰিছি মই সেইবিলাক বুজি নাপাওঁ এটা কাম কৰতে মোবাইলটো বেছি ফেলে পইচা খানি লবি যা মোবাইল ভাল না এটি বঢ়িয়া নিউ মোবাইল মই আনছিলো মাত্ৰ যা বাৰু আজিৰ কাৰণে তোক মই ক্ষমা কৰি দিলো কিন্তু এৰে পিছত কিন্তু ভাই তোক ক্ষমা কৰি নেযাম হয় নেকি তই আজি যা তই আজি হাৰি গেলি মোৰ পৰা যা দে মই এতিয়া যাম গৰুটো আনবা যা যা গেলো দে মই মই গৰুটো লৈ আহো দে মোৰ এটা মস্তাৰা তই আজি 500 টকা মই পলাং 2 দিন মান এতে নাখাই ভাল হ'ব মই তাৰ মোবাইল ললে যা এটা মুন্নি তই বাপাৰে বাপ মোৰ গৰুটো কিবা কৰি পাইছো ৰ বিচৰি মুখখন মুচি লং ৰ অলপ ফাৰ্ষ্ট ভালকে বাহ গৰুটো কিবা কৰি পাইছো ৰ কি কৰো এখন এতেনো নাতিও কিবা কৰি পাইছো ৰ সেই এখন নাতে নহ'ব এতে এনেকে ল'ব লাগিল হা গৰুটো লৈ যাওঁ দে ঘৰৰ কাৰণে এইটোতো ঘৰা দেখোনে মোৰ চেংগুটি মোক ঠগালাক আজি চেংগুটি মোক আজি ঠগালাক ৰ আজি চেংগুটিক আজি মই দি আছো ঘৰত ৰ চেংগুটিক আজি চেংগুটি তোক আজি যাই আছো তোক আজি খালো টাকা পইচা লুটিলো হাই ফ্ৰেণ্ডছ কেনে খবৰ আপোনালোকৰ যদি চাই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব